हेलो हेलो এই ল'ৰা এটা পানী সোমালে তাত আহিছোঁ বিচাৰি পোৱা নাই এতিয়া বিচাৰি আছোঁ NDRF ল'ৰা এটা পানী সোমালে তাত আহিছোঁ এই ৰেল ষ্টেচন ল'ৰা এটা হয় বৰ দুখৰ কথা আৰু যিহেতু আমাৰ মানে মোৰ ককাই ইয়াত অহা আজি আমি ইয়াত ধৰক মানে ৭৫ বছৰ আমাৰ ইয়াতে হ'ল তো আজিলৈকে কাহিনী নঘটা এটা ঘটনা ঘটিল আৰু যিটো ল'ৰা ইয়াত মানে পানীত ইতিমধ্যে ডুব যোৱা বুলি আমি গম পাইছোঁ সেই ল'ৰাজনৰ বয়স 16 বছৰ আৰু তেখেতৰ নাম আছিল গণেশ চাহ তেখেতৰ ফাদাৰৰ নেম হ'ল লাজু চাহ তেওঁলোক মানে ৰেলৱে কলনী ২ নম্বৰ ৱাৰ্ডৰ বাসিন্দা আমিতো ধৰক কোনো নাছিলোঁ কিন্তু শুনামতেতো অকলে অহা নাই ২-এজন বন্ধু বান্ধৱৰ লগত আহিছিল তো সেই কাৰ লগত আহিছিল আমি সেইটো গম নাপাওঁ মানে কি এতিয়া ল'ৰা কি বুলি আহিছিলে এতিয়া মাছ মাৰিব আহিলে নে গা ধুব আহিলে এতিয়াতো ধৰক স্পটত কোনো নাই গতিকে ঘটনাটো সবিশেষ আমিও নাজানো ল'ৰাটো পঢ়া শুনা কৰি আছিলে তেওঁলোকৰ ঘৰৰ অৱস্থা পাতিও বৰ বেয়া একেবাৰে মানে নিম্ন শ্ৰেণীৰ মানুহ তেওঁলোক ইয়াতো আমি এটামানৰ পৰা আমি খবৰ পাইছোঁ যে আমাৰ ল'ৰাটো সন্ধান পোৱা নাই এটামানৰ পৰা এনেকৈ আৰু তেওঁলোক ঘৰৰ মানুহে গম পালে ঘৰৰ মানুহৰ পৰা আমি মুখেৰে গম পালোঁ সকলোৱে আহি আমি বিচাৰিলোঁ পাছত প্ৰশাসনৰ মানুহ আহিলে ইতিমধ্যে লাগি আছে আপোনালোকে চাইছে আমাৰ এতিয়ালৈকে একো সন্ধান পোৱা নাই